হাই টংলা ফেন ক্লাব সকলকে মৰম জনাইছো মোৰ জন্মদিনৰ তো ইয়ো গাইস আন এটি ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো। এই ভিডিঅ'টো আপোনালোকে গমে পাইছে কিহৰ বাবে বনাইছো, কি কাৰণত বনাইছো। আজি আছে জুবিন দাৰ হেপী বাৰ্থডে। সো মোৰ ফালৰ পৰা, আমাৰ ঘৰৰ ফালৰ পৰা, মোৰ থকা ঠাই টংলাৰ ফালৰ পৰা হেপী বাৰ্থডে টু ইউ জুবিন দা। সো টংলাৰ ফালৰ পৰা এটা বিশেষ জুবিন দাৰ বাবে এটা বিশেষ অনুষ্ঠান পাতিছে। টংলা জুবিন ফেন ক্লাবে এটা বঢ়িয়া এটা অনুষ্ঠান পাতিছে। জুবিন দা কিজানি আহিব নোৱাৰিব পাৰে। জুবিন দা এটা সৰু এটা মেছেজ দিছে টংলাৰ বাবে। সো বলক মেছেজটি চাওঁ। হাই টংলা ফেন ক্লাব সকলকে মৰম জনাইছো মোৰ জন্মদিনৰ মোৰ ফালৰ পৰা শুভকামনা জনাইছো সকলোকে। আৰু ইমান ধুনীয়া এটা আয়োজন কৰিছে তোমালোকে, মই যাব নোৱাৰিলো বাৰু, আশ্চৰ্য যাব তোমালোকৰ লগত থাকিব। আৰু এই ধৰণৰ আয়োজন সদায় কৰি থাকিব, আমি সদায় লগত থাকিম। নেক্সট টাইম ফুটবল খেলিবলৈ গৈ আছো। থেংক ইউ এণ্ড লাভ ইউ টংলা। তো আপোনালোকে মেছেজটো চালেই, মেছেজটি চোৱাৰ পিছত আপোনালোকে গমে পাইছে জুবিন দা কিছুমান কামৰ বাবে আহিব পৰা নাই। লগত আপোনালোকক কৈ দিওঁ এটা কথা, মানে মই গমেই নাপাওঁ যে কিবা এটা অনুষ্ঠান হৈ আছে বা হ'ব, কাৰণ মই নায়ে এসপ্তাহ ধৰি ঘৰত, টংলাতে নাই। মানে মই এতিয়া আহিছোঁ, বাগানত আহিছোঁ আঠেৰিঘাটত। চ' আঠেৰিঘাটত অহা মেইন কাৰণ হ'ল আমাৰ মাৰ ফুড পয়জনিঙত বহুত বেয়াকৈ তাৰমানে ফুড পয়জনিং হয়, গা বেয়া হ'ল বা বেমাৰ হ'ল। মই সেনেকৈ টংলালৈ গ'লোঁ। টংলাত কোনো ধৰণৰ মেডিকেল বিভাগততো জিৰ', টংলাখন মেডিকেল বিভাগত জিৰ', কোনো ধৰণৰ এটা ডক্তৰ, ভাল ডক্তৰে নাই, মানে ডক্তৰ নায়ে। মই টংলাত সোমাইছোঁ, কৰোণা টেষ্ট কৰিব লাগিব, ডক্তৰে নাই। মই ডক্তৰ চাইছোঁ, একো ডক্তৰে নাই। ডক্তৰ অহালৈকে বোলে ৰখিব লাগিব। চ' মই সেইগিলা বাদ দি ডাইৰেক্ট নাওকাটালৈ গ'লোঁ। এতিয়া মা সুস্থ, এতিয়া ভাল পাইছে। চ' মই টংলাত যাব পৰা নাই বাবে মই আপোনালোকক ব্লগছটো বেলেগে কৰি দিছে, মানে ৰিপুলে কৰি দিছে। চ' আপোনালোকক দেখাই আছোঁ কি ধৰণৰ টংলাত অনুষ্ঠিত হ'ল অনুষ্ঠানখন, বলক চাওঁ। চ' গাইজ বহুত কষ্ট কৰি কিছুমান ফুটেজ পালোঁ, আৰু মনে মনে মই কাৰোবাৰ ষ্টেটাছৰ পৰা ডাউনলোড কৰি দি আছোঁ। তাৰমানে মোৰ লগবিলাকে তাতে আছে। চ' সিহঁতে বিজি আছিল বাবে দিবও পৰা নাই, দিবও পাৰিছে। আৰু আপোনালোকক সঁচাই মই সোনকালে দিব লাগিব, নহ'লে আৰু দেৰি হৈ পৰিব। চ' বহুতে আহিছে, বহুতে বাৰ্থডে চেলিব্ৰেট কৰিছে, আৰু সেনেকুৱাই আৰু। বলক এতিয়া ৰাতিৰ মানুহবিলাক দেখাই আছোঁ আপোনাক, কিমান মানুহ হৈছে, বলক। তো গাইজ চাওক মানুহ, হা। এইটো কৰিছে আমাৰ ঘৰৰ পিছফালে পৰে, অলপ ইফালেদি অলপ দূৰত পৰে। তাতে ষ্টেডিয়াম আছে, ষ্টেডিয়ামত কৰিছে আমাৰ জুবিন ফেন ক্লাবৰ টংলাৰ ফালৰ পৰা। চাওক আপুনি একবাৰ মানুহ চাওক, কিমান মানুহ, একবাৰ মানুহ চাওক। চ' গান গাই আছে, লগত আমাৰ এটা লগেও গান গাব। আমাৰ দুটা লগে গান গাব, কম্বাইন গাই নাই কি গাই মই গমেই নাপাওঁ, তাৰমানে মই এতে আছোঁ যে। চ' আপোনালোকে এইটো দেখিছে, আৰু আমাৰ লগে গান গাই আছে। ৰ'ব আপোনালোকক এতিয়াই দেখাই আছোঁ। চ' এয়া চাওক শেখৰ আমাৰ লগে গান গাই আছে। চ' ইয়াৰ গান শেষ হোৱাৰ পিছতো আৰু আছে আমাৰ লগৰ গান। চ' মই একেবাৰে কালেকশ্যন কৰিব নোৱাৰিলোঁ, বেয়া নাপাব। চ' বলক ভিডিঅ'টো এতিয়া শেষ কৰোঁ। আৰু বহুত কিবা কিবি হৈছে, মই দেখাবই পৰা নাই। চ' চৰি। চ' মই এনেকৈ এনজয় কৰি আছোঁ, আৰু কি কৰিম আৰু ঘৰত বহি। তো আপোনালোকে দেখিলে, মই ড্ৰেছে পিন্ধা নাই, ড্ৰেছটো তো গাইজ বৰ্তমান চাৰ্ট তাৰ্ট পিন্ধি ল'লোঁ, আৰু ভিডিঅ'টো চাই কেনে লাগিল ক'বলৈ নাপাহৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগত তলত কমেণ্টত লিখি দিয়ক হেপী বাৰ্থডে জুবিন দা বুলি। আৰু বাই গাইজ, ছাবস্ক্ৰাইব কৰি দিব, কিন্তু ছাবস্ক্ৰাইব নকৰিলে মাৰামাৰি হৈ যাব পাৰে।